हेलो बंधु बान्धवीসকল स्वागतम জানাইছো ইনফোসমর নতুন এটা ভিডিওলৈ। এইটো ভিডিওত মই আপোনালোকক দেখুৱাম ১৮ এপ্ৰিল তাৰিখে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এখন সংবাদমেল সম্বোধন কৰিছিল আৰু সেই সংবাদমেলত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰাৰ লগতে অসমৰ বাহিৰত থকা লোকসকলৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছিল। বিশেষকৈ কিমান মানুহে মিছ কল কৰিছিল আৰু কিমান মানুহে ফৰ্মখন ফিল আপ কৰিছিল আসাম কেয়াৰ্ছৰ আণ্ডাৰত আৰু কাৰ কাৰ আবেদন ৰিজেক্ট কৰা হ'ব বা একচেপ্ট কৰা হ'ব, লগতে প্ৰথম ৫০,০০০ লোকে কেতিয়া পইচা পাব সেইকেইটা এইটো ভিডিঅ'ত দেখুৱাম। সো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰি আছোঁ, আপোনালোক যদি এই ভিডিঅ'টো আমাৰ ফেচবুক পেজত চাই আছে তেনেহ'লে ইনফোসম ফেচবুক পেজটো লাইক ও ফলো কৰিব আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে ইনফোসম ইউটিউব চেনেলটো সাবস্ক্রাইব কৰি ল'ব। তো বলক দেৰি নকৰি চাই লওক কি কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। আজিৰ দিনত এতিয়ালৈকে আমি সংগ্ৰহ কৰা খবৰ অনুসৰি 4,32,383 গৰাকী ব্যক্তি বাহিৰৰ পৰা ফোন কৰাটো সত্য। এওঁলোকৰ পৰিয়ালবিলাক যোগ কৰিলে নাম্বাৰ ওলাই যাব বেছিকৈ। কাৰোবাৰ পৰিবাৰ আছে 3জন আছে, 4জন আছে, 5জন আছে, পূৰণ কৰি দিলে 15 লাখলৈকে সংখ্যাটো আৰামত গুচি যাব। কিন্তু মুৰব্বী হিচাপত, পৰিয়ালৰ মুৰব্বী হিচাপত লকডাউনত ঘূৰি অহা লোকৰ সংখ্যা বাদ দিয়াৰ পিছতো 4,32,000 ব্যক্তিক এতিয়ালৈকে আমি চিনাক্তকৰণ কৰিছোঁ। এই ব্যক্তিসকলক আমি ফৰ্ম ফিল আপ কৰাৰ কাৰণে অনুৰোধ কৰিছিলোঁ যে আপোনালোকলৈকে আমি হোৱাটছআপত এখন ফৰ্ম পঠাই দিছোঁ, আপোনালোকে আমাক ফিল আপ কৰি দিয়ক। এই মুহূৰ্তলৈকে 2,17,220 গৰাকী ব্যক্তিয়ে তেওঁলোকৰ ফৰ্ম ফিল আপ কৰি আমাক পঠাই দিছে। যিসকল হতাশয় ব্যক্তিয়ে এতিয়াও ফৰ্মখন ফিল আপ কৰা নাই তেওঁলোকক মই অনুৰোধ কৰিম যে কাৰোবাৰ সহায় লৈ হ'লেও, ইংৰাজীত আছে কাৰণে ফৰ্মখন হয়তো কোনোবাই কষ্টও পাব পাৰে, কোনোবা ব্যক্তিয়ে কাৰোবাৰ সহায় লৈ হ'লেও ফৰ্মখন ফিল আপ কৰি পঠাই দিয়ক। খালি বেংক একাউণ্টৰ পাছৱৰ্ডটো নিদিব কাকো, বাকী আপোনালোকে ফৰ্মখিনি ফিল আপ কৰি পঠাই দিয়ক। এতিয়া এই 2,17,000 ব্যক্তিৰ আজি ভেৰিফিকেশ্যন অসমৰ বিভিন্ন জিলাত চলি আছে। অহা পৰহি আমি প্ৰথম 50,000 ব্যক্তিৰ একাউণ্টলৈকে ভেৰিফিকেশ্যন কমপ্লিট কৰাৰ পিছত কিবা এটা পঠাব পাৰিম বুলি আমি মনত ভাবি থৈছোঁ। আপোনাৰ ঘৰে ঘৰে গৈ আমাৰ বিষয়াসকলে ছাৰ্ভে কৰি আছে। ছাৰ্ভে কৰাৰ পিছত যদি আমি দেখা পাওঁ যে যিসকল অলপ অৱস্থা সম্পন্ন মানুহে আবেদন কৰিছে তেওঁলোকৰ নাম আমি কাটি দিম। পৰহি বা চৌথা দিনা মই আপোনালোকক জনাব পাৰিম যে কিমান কাটিলোঁ। But my information, because we have made some already visit, say out of 45,469 verification, we rejected only 1,206 for economic criteria. So largely which looks like that 95% people out of these are of who are basically not working for a salary more than 15,000 rupees or 20,000 rupees. They must be below the level of 15 or 20,000.